ৰাতি কুকুৰে কান্দা বা ভোকা শুভনে অশুভ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিত আমি জানিম ৰাতি কুকুৰে কান্দা বা ভোকা এইটো কিহৰ সংকেত হয় বা ভালনে বেয়া, শুভনে অশুভ, তাৰে বিষয়ে আজি আমি এই ভিডিঅ'টিত জানিম। ঠিক আছে বন্ধু বান্ধৱীসকল, যেতিয়া ৰাতি কুকুৰে কান্দে বা ভোকে এই সংকেতটো বেয়া সংকেত মনা হৈছে। এই সংকেতে এইটোৱে ইংগিত দিয়ে যে আহিব লগা সময়ত বা ভৱিষ্যতত তেওঁৰ জীৱনত কিবা সমস্যা আহিব পাৰে বা কিবা দুৰ্ঘটনা হ'ব পাৰে। ঠিক আছে, আৰু এইটোৱে সংকেত দিয়ে যে ৰাতি যদি কুকুৰে কান্দে বা ভোকে যিখিনি ঠাইত ভোকে সেইখিনি ঠাইত কিবা নকাৰাত্মক শক্তি আছে বা ভূত প্ৰেত আছে বুলি সংকেত দিয়ে যদি ৰাতি কুকুৰে কান্দে বা ভোকে। ঠিক আছে, গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ভিডিঅ'টি বা জানকাৰী কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি আপোনালোকে মোৰ চেনেললৈ নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, ধন্যবাদ।